আৰু বহুত দিনৰ মূৰত আজি দললৈ আহিবলৈ পাইছোঁ, খুব বেছি ভাল লাগিছে। আৰু দলৰ পৰিৱেশটো খুবেই বেলেগ ধৰণৰ দেখা পাইছোঁ, কাৰণ গছ গছনি কাটি বৰ্তমান এতিয়া সৰু সৰু গছ লগাব চেষ্টা কৰিছে, আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো বিশেষ মোৰ এটাৰ ভাইটিৰ বাৰ্থডে হৈ আছে। সি ক'লে যে বাৰ্থডেটো আজি বৰ বেলেগ ধৰণে পাৰ কৰিম বুলি ভাবিলে। দলত যিসকল নিবনুৱা, যিসকল দলত থকা ল'ৰা ছোৱালীবিলাক, মানে গম পাইছে ন, অনাথ আশ্ৰমৰ দৰে যেনেকৈ ল'ৰা ছোৱালীবিলাক থাকে, সিহঁতক এসাঁজ ভালকৈ খুৱাম বুলি ভাবি আজি সি বাৰ্থডেটো মানে স্পেচিয়েলি পাৰ কৰিম বুলি ভাবিলে। সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকৰ আগত এটা ভিডিঅ' দেখাবলৈ পাই খুবেই সুখী। আৰু ভিডিঅ'টো সি কি খাবলৈ দিব বা কি নিদিব মই এতিয়ালৈকে ইমান বিশেষ নাজানো, কাৰণ সি আহি আছে বৰ্তমান, আৰু আহিলে নিশ্চয় গম পাম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। তো বৰ্তমান দলৰ পৰিস্থিতিটো, পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু সকলোবিলাক দেখাইছোঁ, খুব ধুনীয়া লাগিছে এতিয়া, কাৰণ সৰু সৰু গছেৰে আৱৰি থকা বৰ্তমান দেখিবলৈ পাইছোঁ। আৰু বিশেষ আৰু এটা কথা কি হয়, যিহেতু নতুনকৈ গছবিলাক এতিয়া ৰুইছে আৰু খুব ধুনীয়া ঘেৰাও কৰি দিছে, গছবিলাক হ'লে মানে খুব বেছি অকণমান ডাঙৰ হ'লে খুব বেছি ধুনীয়া লাগিব। তো মই আপোনালোকক দলৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। আৰু বহুত দিনৰ মূৰত দললৈ আহিব পাই খুব বেছি ভাল লাগিছে, কাৰণ দলৰ পৰিৱেশটো আগৰ নিচিনা অকণমানো নহয়, কমপ্লিটলি চেঞ্জ। আৰু আজি কমচে কম 6-7 মাহমানৰ পাছত আহিছোঁ দললৈ। আৰু দল যিহেতু কৰোণাৰ কাৰণে দল বন্ধ আছিলে, আৰু খুব বেছি মানুহ ইয়াত প্ৰৱেশ কৰিব নিদিয়ে। আৰু আহিলেও ইয়াতে আপোনাৰ মাস্ক পৰিধান কৰি আহিব। বৰ্তমান মই মাস্ক লৈয়ে আহিছোঁ, মাস্কখন মই পিন্ধা নাই খালি। যিহেতু আপোনালোকক আৰু কি দেখাব পাৰোঁ দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কণ্টিনিউ কৰি। ফাইনেলি সিদ্ধান্ত ল'লোঁ যে আজি ৰাজদীপৰ বাৰ্থডে বুলি অলপ স্পেচিয়েলি মই কৈছোঁৱেই যে দলত বহি থকা সৰু সৰু পোৱালীবিলাক, নিবনুৱা পোৱালীবিলাকক অকণমান যদি কিবা এটা খুৱাই মনটো শান্তি দিব পাৰোঁ তো নিজৰে ভাল লাগে। তো সেইকাৰণে ভাবিলোঁ যে আজি চিকেন বিৰিয়ানী খুৱাওঁ বুলি। আচলতে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ যদি বাৰ্থডে চেলিব্ৰেট কৰা হয় তো এনেকুৱা কিছুমান চেলিব্ৰেট কৰিব লাগে যাতে কাৰোবাৰ পৰা কাৰোবাৰ অকণমান হ'লেও লাভৱান হ'ব পাৰে। এনেকুৱা ফ্ৰেণ্ডক সদায় খুওৱাই হয়, ফ্ৰেণ্ডক দিয়াই হয়। তো আজি অকণমান স্পেচিয়েলি কৰিম বুলি ভাবিলোঁ। অলৰেডি পেকিং হৈ গৈছে আৰু আমি যাম এতিয়া তেওঁলোকক দিবলৈ। তো লগতে পানী বটলো লৈ লওঁ, যিহেতু অকল যদি বিৰিয়ানী দিওঁ পানী খাবলৈতো প্ৰব্লেম হ'ব, সেইকাৰণে অলপ পানীও লৈ লৈছোঁ লগতে।
ধন্যবাদ।